নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ আন এটি ভিডিঅ'লৈ। আজি মই আপোনালোকলৈ লৈ আহিছো এটি ৰেচিপি। বন্ধুসকল, বহুতে ভেন্দি নাখায় পিছল কাৰণে, আৰু আজি মই যিটো ৰেচিপি লৈ আহিছো য'ত ভেন্দিৰ পিছল ভাৱ একেবাৰে নাথাকে। লকডাউনৰ বন্ধতে আমি কেইবাবিধো শাক-পাচলিৰ খেতি কৰিলো, আৰু এয়া ভেন্দি বহুত ওখ হৈ গ'ল। আহকচোন তেনেহ'লে ৰেচিপিবিধ কেনেকৈনো বনালো তাকে চাওঁ। প্ৰথমতে মই ডাঙৰ সাইজৰ 7-8টা মান ভেন্দি লৈ লৈছো। ভেন্দিকেইটাৰ সাইজকেইটা ডাঙৰ, কিন্তু বুঢ়া ভেন্দি নহয় আৰু খুব কুমলীয়া ভেন্দিও নহয়। এনেদৰে এটা চৰিয়াত পানী লৈ মই ভেন্দিকেইটা ভালকৈ মোহাৰি ধুই লৈছো এটা এটাকৈ। এনেদৰে ধুই লোৱাৰ পাছত ভেন্দিকেইটা পানীবোৰ একেবাৰে শুকাই যাবলৈ দিছো। এয়া শুকাই গ'ল। মই অলপ ফেনৰ তলত ৰাখি দিলো। অকমান সময় ৰাখিব লাগিব, তেতিয়া পানীখিনি একেবাৰে শুকাই যাব। শুকাই যোৱাৰ পাছত আনি ভেন্দিখিনি এইদৰে মাজত দুটুকুৰা কৰি লৈছো, আৰু মাজৰ গুটি থকা ঠাৰিডাল এৰুৱাই এইদৰে কাটি লৈছো। পিছত গুটি থকা ঠাৰিডালো গুটিকেইটা এৰুৱাই পেলাই মাজৰ সেই ঠাৰিডাল দি দিছো। এয়া ভেন্দি কাটি হৈ গ'ল। সুবিধাৰ কাৰণে মই এটা ডাঙৰ পাত্ৰত ভেন্দিখিনি বাকি ললো। তাৰ পাছত ভেন্দিখিনিত মই দিছো 2 টিস্পুন বা 2 চাহ চামুচ কৰ্ণফ্ল'ৰ। তাৰ পাছত সম পৰিমাণৰ দিছো বেচন, অলপ জলকীয়া গুড়ি, অলপ হালধি, আজৱাইন। এতিয়া সকলোখিনি ভালকৈ মিক্স কৰি ল'ম, যাতে ভেন্দিবোৰত ভালকৈ মছলাবোৰ লাগি যায়। এই মিশ্ৰণটোত নিমখ লগতে দিব নালাগে। নিমখখিনি মই ভজাৰ আগে আগে দিছো। এয়া নিমখ দি লৈছো। নিমখখিনি দিয়াৰ পিছত পুনৰ ভালকৈ মিহলাই ল'ম। নিমখখিনি প্ৰথমতে এইকাৰণে দিব নালাগে, কাৰণ নিমখ আগতীয়াকৈ দিলে ভেন্দিৰ পৰা পানী ওলাব পাৰে। সেয়েহে ভজাৰ আগে আগে দি লৈছো। এখন কেৰাহীত ফ্ৰাই কৰিব পৰা জোখৰ তেল দিছো। তেল গৰম হোৱাৰ পাছত মিডিয়াম ফ্লেমত ৰাখি অলপ অলপকৈ ভেন্দি ফ্ৰাই কৰি যাব লাগিব। ভেন্দি কিমান দিব সেইটো তেলৰ পৰিমাণ আৰু কেৰাহীৰ সাইজৰ লগত মিলাই দিলেই হ'ল, আৰু এইদৰে কিছু সময় ভাজিব লাগিব। ভেন্দিখিনি প্ৰায় 2-3 মিনিট ভাজিব লাগিব, আৰু যেতিয়া ভজা হ'ব ভেন্দিখিনিৰ কালাৰটো অকণমান ৰঙচুৱা হৈ পৰিব। আৰু এই ভেন্দি ভজা হৈ গ'ল, আৰু এইখিনি এতিয়া মই নমাই লৈছো। এইদৰে কেইবাটাও বেটছত মই ভেন্দিখিনি ফ্ৰাই কৰিলো। অলপ অলপকৈ দি গোটেইখিনি ভেন্দি একেদৰে ফ্ৰাই কৰি ললো, আৰু এয়া ভেন্দি হৈ গ'ল। ভেন্দি এইদৰে বনাই খালে ভেন্দিৰ পিছল ভাৱটো একেবাৰেই নাথাকে, আৰু যিসকলে ভেন্দি পিছল কাৰণে খাই বেয়া পায় কিন্তু খাবলৈ মন যায়, সেইসকলে এই ৰেচিপিবিধ খুব ভাল পাব, আৰু বাকীসকলেও ভাল পাব। এই ৰেচিপিবিধ আমি ভাতৰ লগত ষ্টাৰ্টাৰ হিচাপে বা এনেও ভাজি খাবলৈ পাৰোঁ। আজিৰ ভিডিঅ'টি ইমানেই। যদি আপোনালোকে ৰেচিপিটো ভাল পালে তেতিয়াহ'লে বনাই খাই চাব, আৰু ভিডিঅ'টি কেনে পালে জনাবলৈ নাপাহৰিব।